ভালকে পাইছে চান্স পাইছে এতিয়া আজি বাকী আপোনালোকক মই ভিতৰ ফালে পাকঘৰৰ ফালে দেখুৱাম কি বনাইছে আজি কি বনাই আছে আপোনালোকে ঘুগুনি আৰু এফালে কি বনাইছে এয়া পিঁয়াজ কাটি আছে দেখিছেনে এই ৰুটি ঘুগুনিৰ কাৰণে এয়া পিঁয়াজ কাটি আছে বাকী ৰুচি পুৰি বনাইছে নে ৰুটি বনাইছে খুব ভাল লাগিছে খুব ফূৰ্তি কৰিছোঁ বাকী আপোনালোকক সকলোকে দেখুৱালোঁ হাই ফ্ৰেণ্ডছ কি খবৰ আজি আপোনালোকক মই দেখুৱাবলৈ গৈ আছোঁ আমাৰ অংগনবাড়ী স্কুলৰ টিচাৰ্ছ ডে কেনেকৈ পাতিছে কি কথা সম্পূৰ্ণ আপোনালোকক মই দেখুৱাম ভালকৈ আপোনালোকে ভিডিঅ'টো মোৰ লগত ধুনীয়াকৈ চাই দিব কণকণমানি ল'ৰা ছোৱালীৰ বহুতখিনি হাঁহি ধেমালি বহুতখিনি আমি আজি ভিডিঅ'ত আপোনালোকক দেখুৱাম নাচ গান কবিতা গাই শুনাব মানে ভিডিঅ'টো চাই থাকোঁ বাকী স্কুলখন দেখিছে এইখন আৰু এইখন আমাৰ এম ই স্কুলখন হয় আমি এখন স্কুলতে পঢ়িছিলোঁ বাকী আপোনালোকক মই আমাৰ কণকণমানি ল'ৰা ছোৱালীৰ যিখন স্কুল অংগনবাড়ী স্কুল তালৈ লৈ যাওঁ ব'লো ফাইনেলি পালোহি বাইদেউসকল সকলো ওলাই ৰৈ আছে মানে ৰুমটো সজাই আছে বৰ ধুনীয়াকৈ সজাইছে আমি সোমাই যাম এতিয়া ভিতৰলৈ ব'লো মই প্ৰথমতে ৱালখন দেখুৱাইছোঁ কি ধুনীয়াকৈ তেতি লিখি ৰাখিছে তাৰপাছতে নিজে সেয়া আঁকিছেও বেলুন চেলুন লগাই বৰ ধুনীয়াকৈ ৰাখিছে খেলি ধূলি আছে বাকী মই ক্লাছটোৰ বিষয়লৈ দুটামান ক'ম মই যে মানে ইয়াত নাই টেবুল চকী বুলিবলৈ নাই সিহঁতৰ ডেস্ক বেঞ্চ বুলিবলৈ নাই সেইখিনি কথা মই ক'ম বাকী আজি চবৰ মুখত হাঁহি সঁচাকৈ খুব ভাল লাগিছে কি ক'ম মানে টেবুল চকী নাই সিহঁতৰ পঢ়া যিখিনি তেহেঁতৰ বেছি দৰকাৰী বস্তু তেহেঁতি মানে পোৱা নাই সেইখিনি বস্তু কিছুমান বস্তু আৰু মই চৰকাৰক এটাই কাটৰ অনুৰোধ যাতে বৰলিঙি বগীয়া সত্ৰৰ অংগনবাড়ী স্কুলখন বৰ ধুনীয়াকৈ লিখি আহিছে চাওকচোন স্কুলখন চৰকাৰে যাতে চকু মেলি চাই তেহেঁতক প্ৰয়োজনীয় সামগ্ৰী মানে তেহেঁতৰ শিক্ষা পাঠদানৰ কাৰণে যিখিনি বস্তু দৰকাৰ হয় চৰকাৰে যাতে তেহেঁতক সোনকালে দিয়ে সেয়ে মোৰ চৰকাৰৰ ওচৰত কাটৰ অনুৰোধ শিক্ষক দিব বঁটা হ'ল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ জন্মৰ দিনটো ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ জন্ম হৈছিল 1888 চনৰ 5 ছেপ্টেম্বৰ সেই দিনটোত শিক্ষক দিৱস হিচাপে পালন কৰোঁ তেখেত এজন সুদক্ষ শিক্ষক আছিল সৰ্বপল্লী ৰাধাকৃষ্ণ ভাৰতবৰ্ষৰ দ্বিতীয় ৰাষ্ট্ৰপতি আছিল আৰু তেখেতে প্ৰথম কৰ্মজীৱন আৰম্ভ কৰিছিল শিক্ষক হিচাপে সেইকাৰণে তেওঁ জন্মৰ তাৰিখটোত অৰ্থাৎ 5 ছেপ্টেম্বৰ দিনটোত শিক্ষক দিৱস হিচাপে গোটেই ভাৰতবৰ্ষতে উলহ মালহেৰে জন্মদিনটো উদযাপন কৰে আপোনালোকে কোনোবা দিনে ক'ব পাৰিবানে আজি কি বুলি ক'লোঁ মই সৰ্বপল্লী ৰাধাকৃষ্ণ জন্মৰ তাৰিখটো আমি চবেই তেখেতক শিক্ষক দিৱস হিচাপে পালন কৰোঁ আৰু এতিয়া তোমালোকে কোনে কোনে নাচিবা আৰু কোনে কোনে গান গাবা আৰু কোনে কোনে কবিতা গাই শুনাবা
খোজকাঢ়ো বল খেলোঁ নাকেৰে উশাহ লৈ অঁ হ'ব আৰু খাই যোৱা ৰমলা এইফালে চোৱা আম যাম মিঠি খাম মিঠা মিঠা খোৱাত পাম অঁ নমস্কাৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী মনালিছা কুৰ্মী মই এটা কবিতা গাম কল্পনা কৰোঁ কাম কৰিবা কাগজ কলম কিতাপ লৈ বহা শাৰী বহাগৰ খৰাহীত লগা গল তাৰে থাকুৱা কিচমিচ খজুৰি খাই কেনে খোৱা গছত উঠা খোৱা গা ধোৱা গীত গোৱা ঘনচিৰিকা গাই ঘনাই উৰি যায় নৈ দিছে ঘৰিয়াল ঘূৰাই আছে চাই নমস্কাৰ মোৰ নাম বিশ্বজিৎ কুৰ্মী তোমাৰ ঘৰ কোন জেগাত জোনাকী কৰি যাব জোনা 1 নং জোনাকী মণ্ডল গাঁও জোৰেকে যশোদাই কেনেকৈ দধি মঠিছিলে সেয়া দেখুৱাইছে আচলতে হেৰি ৰাসত দেখে যে সেয়া এটা মনত থাকে আৰু সেয়াকে মানে আপোনালোকক দেখুৱাইছে মানে তেনেকৈ যে যশোদাই দধি মঠিছিলে সেয়াকে দেখুৱাইছে সঁচাকৈ খুব ভাল লাগে এইবিলাক দেখি কি ক'ম আৰু চবে হাত চাপৰিটো অকণ মাৰি দিয়ক হাত চাপৰিটো অকণ মাৰি দিয়ক বাইদেউ দেখি দেখি আৰু ৰ'ব নোৱাৰিলে বাইদেউ নাচিছে সঁচাকৈ খুব ভাল লাগিছে এনেদৰে কি ধুনীয়াকৈ মানে হাঁহি ফূৰ্তিৰে ল'ৰা ছোৱালীখিনি শিকাইছে বুজাইছে কেনেকৈ থাকিব লাগে ল'ৰা ছোৱালী কেনেকৈ মিলিজুলি থাকিব লাগে সকলোৰে লগত সঁচাকৈ খুব ভাল লাগিছে আজিৰ দিনটোত বহুত বেছি ভাল লাগিছে আৰু আপোনালোকে কেনেকুৱা পাইছে মোক কমেণ্টত কিন্তু জনাব বহুত ভাল লাগিছে মই ইয়াত আছোঁ যে সেইকাৰণে খুব বেছি ভাল লাগিছে অ' হৰি অ' ৰাম কৃষ্ণ তেলু ধেই ধিনাখ তেলু ধেই ধিনাখ তেলু ধিনাখ তেলু ধিনাখ তেলু ধেই ধিনাখ তেলু ধেই ধিনাখ তেলু ধেই ধিনাখ তেলু ধিনাখ তেলু ধিনাখ তেলু ধেই তেলু ধিনাখ তেলু ধেই ধিনাখ তেলু ধিনাখ তেলু ধিনাখ তেলু ধেই
হ'ব দেই। বহুত বেছি ভাল লাগিল আপোনালোকক দেখুৱাই, ল'ৰা ছোৱালীক কি কৰিলে আপোনালোকক সকলোকে দেখুৱালোঁ। বাকী ল'ৰা ছোৱালীখিনিক আমি বুজাই ৰাখিব পৰা নাই, মানে ইমানে উৎপাদন কৰিছে, ভালো লাগিছে, নাচিছে গাইছে সকলোখিনিয়ে। চবেই কি ধুনীয়াকৈ ল'ৰা ছোৱালী বহিও আছে এইফালে, আৰু এইফালে বুজাব নোৱাৰি পেলানি বাইদেৱে ইয়াত মনে মনে বহি আছে। বাইদেৱে আজি বুজাব নোৱাৰে, আজি যিহেতু অলপ সিহঁতি ফূৰ্তিও কৰিছে, আজি ফূৰ্তি কৰিবলৈ ভালকৈ পাইছে, চান্স পাইছে সিহঁতি আজি। বাকী আপোনালোকক মই ভিতৰৰ ফালে পাকঘৰৰ ফালে দেখুৱাম কি বনাইছে আজি। কি বনাই আছে আপোনালোকে? ঘুগুনি। আৰু এইফালে কি বনাইছে? এয়া পিঁয়াজ কাটি আছে, দেখিছেনে? এই ৰুটি ঘুগুনিৰ কাৰণে এয়া পিঁয়াজ কাটি আছে। বাকী ৰুচি পুৰি বনাইছে নে ৰুটি বনাইছে? ৰুটি, শুকান ৰুটি। শুকান ৰুটি নহয়, অলপ তেল দিছে। এয়া আজি আমাৰ স্কুলত এনেকৈ আমি পালন কৰিছোঁ টিচাৰ্ছ ডে। আৰু বাকী আপোনালোকে কোনে কেনেকৈ পালন কৰিছে মোক কমেণ্টত আপোনালোকে জনাব। বগীয়াহাট অংগনবাদী কেন্দ্ৰত এনেদৰে উদযাপন আমি পালন কৰিছোঁ। আমাৰ টিচাৰ্ছ ডে আমি এনেকৈয়ে সকলোৱে মিলি পেলানি উদযাপন কৰিছোঁ। খুব ভাল লাগিছে, খুব ফূৰ্তি কৰিছোঁ। বাকী আপোনালোকক সকলোকে দেখুৱালোঁ। বাকী আমাৰ গাৰ্জেনসকল, মানে গাৰ্জেন এইফালেও মানে অকণমান আজিৰ দিনটোত অলপ খেলি মেলিকৈ আছে, কিন্তু ভালকৈ থাকে সকলো। আজিৰ দিনটোত এই এনেকৈ ৱালত আজি অলপ ফূৰ্তি দিন, আজি ইমান আমি ধৰিব নোৱাৰোঁ, তাতো একো ক'বও নোৱাৰি। খুব ভাল লাগিলে। আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা পালে ভিডিঅ'টো চাই পেলানি। বাকী বৰ বিশেষ দীঘলো নকৰোঁ ভিডিঅ'টো, বৰো হ'ব পাৰে আপোনালোক। বাকী খুব ভাল লাগিলে। আৰু ভিডিঅ' মই লৈ আহি আছোঁ আপোনালোকৰ ওচৰলৈ, নতুন ভিডিঅ'টো সদায় আহি থাকিম। বাকী আশা কৰিছোঁ আপোনালোকে খুব আশীৰ্বাদ দিয়ক আৰু ছাপোৰ্ট কৰক খুব বেছি। চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাকী বাই। She's a